ডিসেম্বৰ মহীয়া ৰাতি গোটেই পৃথিৱীখনৰ কথা পাহৰি ব্লেংকেটখনৰ তলত লুকাই কাণত হেডফোনডাল লগাই তেনে কম ভলিউমত তোমাক কি কৰি আছে বুলি সোধাৰ মজাই বেলেগ। যদিও তুমি কৈ দিয়া আছোৱেই, কিবা এটা কোৱাৰ আগতে তুমি সুধি দিয়া মইনো কি কৰি আছো। চিধাই কৈ দিবলৈ মন নাই জানা, তোমাৰ কথাই ভাবি আছো, পিছে কোৱাহে নহয়। মন গ'লেতো কৈ দিব নোৱাৰো খুলি তোমাক ভাল পাওঁ বুলি। ছেমিষ্টাৰ চিষ্টাৰ তাক পাহৰি পৰীক্ষাৰ আগৰাতি লাচিত বৰফুকনক খুঁৱৰি যেতিয়া চিলেবাছখন মেলি লওঁ, টপাৰ হোৱাৰ সপোনটো একেবাৰে পাহৰি যাম আৰু ঈশ্বৰক খাটনি ধৰাত লাগি যাম। হে প্ৰভু, উদ্ধাৰ কৰিবা, যেনে তেনে বেগটো বচাই দিবা, তোমাৰ নামত 100 এগছি চাকি জ্বলাম। বছৰটো দুবাৰকৈ অহা পৃথিৱীৰ আটাইতকৈ সংকটজনক সেই সময়খিনিত যেতিয়া তুমি হোৱাটছএপৰ মেছেজটোত সোধা, ঐ ল'ৰা পঢ়া হৈছেনে নাই, লাচিত মোমাই আই বোপাই গোটেই সোপাকে পাহৰি কৈ দিবলৈ মন যায় তোমাক, মোৰ আৰু জীয়াই থকাৰ মনেই নাই জানা, নহ'ব আৰু মোৰ দ্বাৰা, শেষ মই নকওঁ। মন গ'লেই সকলো কথা কৈ দিব নোৱাৰি জানো, প্ৰত্যুত্তৰততো তুমি কৈয়ে দিবা, হ'ব দিয়া পাৰিবা নহয়, ৰাতিটো আছেই দেখোন, ওপৰে ওপৰে চিলেক্টিভ টপিক দুটামান চাই লোৱা, আজি আৰু শুব নালাগে। এৰা পঢ়া হওক বা নহওক, সৰস্বতী মাক ভৰসা কৰি পাছদিনা পৰীক্ষা হলত বহি কলমটো কামুৰি থকাৰ সলনি যেতিয়াই তোমাক বাৰে বাৰে চাওঁ, তোমাৰ হাতৰ স্পীড দেখি মানি লওঁ স্বয়ং গণেশ আৰু মা সৰস্বতী দুয়ো তোমাৰ পাৰফৰ্মেঞ্চত বিজি। উপায় নাই, জেণ্ডাৰ চেণ্টি। সৰস্বতী মাক সেই দুখ দিব নোৱাৰোঁ, গণেশটো সৰু ল'ৰা, বায়েক বুলি কামৰ সময়ত লাগি দিছেহি আৰু। হওক তোমাৰেই উন্নতি হওক, তোমাৰ পৰম পূজনীয় মাতৃদেৱীয়ে জিলাখনৰ আটাইতকৈ ভাল জোঁৱাইটো পাওক। আমাৰ কি আছে আৰু, সময় আহি থাকিব, ছেমিষ্টাৰৰ বেগ ক্লিয়াৰ হৈ গৈ থাকিব আৰু তাৰ মাজতে পৰীক্ষা হলতেই কোনোবা এজনী জুনিয়ৰলৈ চকু যাব, নামঘৰে মন্দিৰে পেলাই যোৱা টেণ্ডাৰৰ লিষ্টখন দীঘল হৈ গৈ থাকিব আৰু অৱশেষত 2 বছৰমান দেৰিকৈ হ'লেও অন্ততঃ চুবুৰীয়া মানুহে নিজৰ জীয়েক পুতেকক ক'বলৈ হ'ব, বৰুৱাৰ পুতেকক দেখিছ, মাষ্টাৰ ডিগ্ৰী কৰি এতিয়া পাণ দোকান খুলিছে, থাকক দিয়া, সেনেকেই ভাল লাগে তোমাকো। ডিচেম্বৰ মহীয়া ৰাতি তোমাৰ কথা ভাবি এনেকৈ ভাল লাগে। আকৌ অনাগত কোনোবা এটা ডিচেম্বৰ বা জানুৱাৰীত তোমাৰ বিয়াৰ ৰভাতলিত জেলেপি ডেন্স মৰাৰ হেঁপাহটো সাৱটি এবুকু বেজাৰত হুমুনিয়া কাঢ়ি পাছদিনা পুৱা দেৰিলৈকে শোৱাৰ পৰা উঠি তেনেকৈ মানি লৈ ভাল লাগে। এনেকৈতো জীৱন, এনেকৈ আমাৰ দৰে বেকাৰ নিলাজ প্ৰেমিকবোৰৰ বাবে হেঁপাহৰ ছেমিষ্টাৰ চিষ্টেম। আগফালে বেক, পাছফালে বেক, তথাপিও জীৱন জিন্দাবাদ, ছেমিষ্টাৰ চিষ্টেম জিন্দাবাদ।